যমজ সন্তানক লৈ ঘৰলৈ উভতিল ঈশা আম্বানী। আম্বানী পৰিয়ালত আনন্দৰ জোৱাৰ। আজি আম্বানী পৰিয়ালত উঠিছে আনন্দৰ জোৱাৰ। শেহতীয়াকৈ মুকেশ নীতা আম্বানীৰ কন্যা ঈশা আম্বানী যমজ সন্তানৰ মাতৃ হৈ পৰিছে। শনিবাৰে দুয়োটা সন্তানৰ সৈতে মুম্বাইলৈ উভতি আহে ঈশা আম্বানী। নৱজাতকৰ লগতে মুকেশ আৰু নীতা আম্বানীয়ে দম্পতীহালক নিজৰ বাসগৃহলৈ আদৰণি জনায়। মাতৃ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ঘৰলৈ আহিছে কন্যা ঈশা। সেইবাবে ৰাতিপুৱাৰে পৰা সকলো সজাই তোলা হৈছে। অৱশেষত অপেক্ষাৰ অন্ত পৰিল। যমজ সন্তানক লৈ পিতৃ মাতৃগৃহত প্ৰৱেশ কৰিলে ঈশাই। বৰদিনৰ আগে আগে ঘৰলৈ উভতি আহিল কন্যা ঈশা। এতিয়া উৎসৱৰ বতৰত সুখৰ বন্যা আম্বানী পৰিয়ালত। ঈশাক আদৰিবলৈ ঘৰটো সুন্দৰকৈ সজাই তোলা হৈছে। যোৱা 19 নৱেম্বৰত আমেৰিকাত ঈশাই যমজ সন্তান জন্ম দিছিল। কেইদিনমানৰ পিছত ঘৰলৈ উভতি আহিল ঈশা আম্বানী। ভিডিঅ'টোত মুকেশ আৰু নীতা আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু আকাশ আম্বানীকে ধৰি পৰিয়ালৰ আন কেইবাজনো সদস্যক দেখা গৈছে। মুকেশ আম্বানীয়ে নিজেই জীয়েক আৰু জোৱাইক আনিবলৈ গৈছিল। আজিৰ দিনটোতে ঘৰটো ফুল আৰু মূৰ্তিৰে সুন্দৰকৈ সজাই তোলা হৈছে। নিউজ ডেস্ক, আসাম এক্সপেন্সিভ।